ফেলেস্তিন এইটো অকল আজিৰ মছলা নহয় 3000 বছৰ আগৰ পৰাই এই চিটিখনক ফেলেস্তিনক দখল কৰাৰ কাৰণে যুদ্ধ চলি আহিছে আজিৰ পৰা প্ৰায় 3300 বছৰ আগত আল্লাহ তাবাৰক তাআলাই হযরত মুসা আলাইহিস সালামক হুকুম কৰিছিল যে বনি ইছৰাইল ইহুদীসকলক মিছৰ ইজিপ্তত ফিৰাউনৰ গোলামীৰ পৰা আজাদ কৰি দিয়া ইয়াৰ পিছত হযরত মুসা আলাইহিস সালাম আৰু ফিৰাউনৰ মাজত কিমান সংঘাত হয় আৰু ফিৰাউন আৰু মুসা আলাইহিস সালামৰ বিষয়ে আমি সকলোৱে কম বেছি পৰিমাণে জ্ঞাত সো অৱশেষত হযরত মুসা আলাইহিস সালামে বনি ইছৰাইলক ফিৰাউনৰ গোলামীৰ পৰা আজাদ কৰি ফেলেস্তিনৰ কাষত লৈ আহিল আৰু আল্লাহ তাবাৰক তাআলাৰ হুকুমত মুসা আলাইহিস সালামে বনি ইছৰাইলক ক'লে যে এই চিটিখনক দখল কৰা এই চিটিখনৰ ওপৰত আক্ৰমণ কৰা বাট তেতিয়া বনি ইছৰাইল অৰ্থাৎ ইহুদীসকলে হযরত মুসা আলাইহিস সালামক কি কৈছিলে জানেনে ফাযহাব আনতা ওয়া রাব্বুকা ফাকাতিলা ইন্না হা হুনা কাঈদুন সো তুমি আৰু তোমাৰ ৰব গৈ কেনে হিহতৰ লগত যুদ্ধ কৰা আমি ইয়াতে বহি থাকিম যাৰ কাৰণে আল্লাহ তাবাৰক তাআলা হিহতৰ ওপৰত নাৰাজ হৈ গল আৰু যাৰ কাৰণে আল্লাহ তাবাৰক তাআলা হিহতক 40 বছৰলৈকে এই মৰুভূমিত ডিজাৰ্টত থকাৰ শাস্তি প্ৰদান কৰিলে যত হযরত মুসা আলাইহিস সালামৰ ওপৰত আসমানী কিতাব তৌৰাত নাজিল হৈছিল আৰু এই তৌৰাতৰ প্ৰথম চেপ্টাৰ দা বুক অফ জেনেসিছত ক্লিয়াৰলি লিখা আছে যে এইটো এৰিয়া অৰ্থাৎ ফেলেস্তিন আল্লাহ তাবাৰক তাআলাই অকল ইব্ৰাহিম আলাইহিস সালামৰ আওলাদ সকলৰ বাবেহে ৰাখিছে যাৰ কাৰণে সেই তেতিয়াৰ পৰা আজিলৈকে যিমান কাজিয়া হৈ আছে এই কাৰণে যে তাৰ কাৰণ হল ইহুদী সকলে এইটো ক্লেইম কৰে যে তৌৰাতৰ এই আয়াতৰ মতে জেৰুসালাম আৰু ফেলেস্তিনত অকল বনি ইছৰাইলৰ হে হক আছে অধিকাৰ আছে কাৰণ বনি ইছৰাইল ইব্ৰাহিম আলাইহিস সালামৰ আওলাদ হযরত ইসহাক আলাইহিস সালামৰ আওলাদৰ পৰা হয় সো ইট মেক সেন্স তেতিয়া হলেতো নিশ্চয় ইহতে পাব লাগে কিন্তু তৌৰাতত লিখা আছে যে এইটো এৰিয়া ফেলেস্তিন অকল ইব্ৰাহিম আলাইহিস সালামৰ আওলাদ সকলৰ বাবেহে এইটোতো লিখা নাই যে অকল ইসহাক আলাইহিস সালামৰ আওলাদ সকলৰ বাবে বুলি and we all know that ইব্ৰাহিম আলাইহিস সালামৰ অকল এজনেই ল'ৰা নাছিলে দুজন আছিলে ইসহাক আৰু ইছমাইল ইসহাক আলাইহিস সালাম যাৰ আম্মা আছিলে সাৰা আলাইহিস সালাম আৰু ইছমাইল আলাইহিস সালাম যাৰ আম্মা হল হাজাৰা আলাইহিস সো ইসহাক আলাইহিস সালাম was the father of বনি ইছৰাইল আৰু ইছমাইল আলাইহিস সালামক গোটেই আৰবৰ ফাদাৰ বুলিও কোৱা হয় আৰু এইটো কথা অকল আমিই নহয় ইভেন ইহুদী সকলেও এইটো কথা ভাল দৰে জানে সো তেওঁলোকৰ কিতাব তৌৰাতৰ মতে ফিলিস্তিন অকল ইসহাক আলাইহিস সালামৰ আওলাদ সকলৰেই নহয় বলকি ইছমাইল আলাইহিস সালামৰ আওলাদ সকলৰো তাত অধিকাৰ আছে অৱশেষত হযরত মুসা আলাইহিস সালামৰ লগত বনি ইছৰাইল 40 বছৰ এই ডিজাৰ্টত থকাৰ পিছত ইউশা বিন নুন জশুৱাৰ লিডাৰশ্বিপত ফিলিস্তিনক জয় কৰিব সক্ষম হয় কিন্তু কিছু বছৰ পিছত হাতৰ পৰা আকৌ গুচি যায় আৰু আগন্তুক 300 বছৰলৈকে বনি ইছৰাইলে এই চিটিখনক হাসিল কৰিব পৰা নাছিলে বাট আফটাৰ 300 ইয়াৰ্স বনি ইছৰাইলে তলুত আৰু হযরতে দাউদ যাক ইহুদী সকলে ডেভিড বুলি কোৱা হয় তো হযরতে দাউদ আলাইহিস সালামৰ সহায়ত আকৌ এবাৰ ফিলিস্তিনক হাসিল কৰিলে আৰু সেই সময়ত ফিলিস্তিনক দখল কৰি আছিল তাত হুকুমত কৰি আছিল জালুত ওয়াকাতালা দাউদ জালুতা আৰু দাউদে জালুদক কতল কৰি দিছিল যাৰ কাৰণে আল্লাহ তাবাৰক তাআলাই হযরতে দাউদ আলাইহিস সালামৰ ওপৰত বহুত খুশি হৈছিল হেপি হৈছিল আৰু তেওঁক বাদশাহ বনাই দিছিল অনলি বাদশাহ নহয় তেওঁক নবীও বনাই দিছিল আৰু হযরত দাউদ আলাইহিস সালামৰ পিছত তেওঁৰ ল'ৰা হযরত সুলেমান আলাইহিস সালামে দায়িত্বভাৰ লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হযরত সুলেমান আলাইহিস সালামে আল্লাহ পাকৰ ইবাদত কৰাৰ কাৰণে এটা মছজিদ টেম্পল বনালে হযরত সুলেমান আলাইহিস সালামৰ পিছত বনি ইছৰাইল ইহুদী সকলে 400 বছৰলৈকে ফিলিস্তিনত ৰাজত্ব কৰি আছিল 400 বছৰ পিছত বেবিলিয়ন ইৰাকত এটা বহুত পাৱাৰফুল এম্পায়াৰ বনি গৈছিল যাৰ বাদশাহ বুখতে নাছাৰে নিজৰ সাম্ৰাজ্য বঢ়াবৰ বাবে ফিলিস্তিনত হামলা কৰি দিলে আৰু জেৰুসালামক একেবাৰে ধ্বংস কৰি পেলালে আৰু হাজাৰ হাজাৰ ইহুদী সকলক শহীদ কৰি পেলাল আৰু সেই ইবাদত কৰা টেম্পল মছজিদটোকো ভাঙি পেলালে যিটো হযরত সুলেমান আলাইহিস সালামে বনাইছিল আৰু যিমানখিনি ইহুদী জীৱিত আছিল সকলোকে বন্দী বনাই তেওঁৰ নিজৰ কেপিটেল বেবিলিয়নত ইৰাকলৈ লৈ গল আৰু 70 বছৰলৈকে ইহুদী সকলে ইৰাকত বুখতে নাছাৰৰ গোলামী কৰি আছে আৰু ফাইনালি 70 বছৰ পিছত ইৰানৰ এজন মহান আৰু বহুত নেক বাদশাহ সাইৰাছ দি গ্ৰেট ইৰাকত হামলা কৰি দিলে যাক আমি সকলোৱে জুলকাৰনাইন নামেৰেও চিনি পাওঁ বা জানো
আৰু চাইৰাছ দি গ্ৰেট অৰ্থাৎ জুলকাৰনাইন ইৰাক জয় কৰিলে আৰু ইহুদী গোলাম সকলক আজাদ কৰি দিলে আৰু ইহুদী সকলক সিহঁতৰ নিজৰ চিটি ফেলেষ্টাইনত আৰু ইহুদী গোলামবোৰক সিহঁতৰ নিজৰ চিটি ফেলেষ্টাইনত পঠিয়াই দিলে আৰু ইহুদী সকলক কিছু ফান্ডছ দিলে যাতে তেওঁলোকে হযৰত সুলাইমান আলাইহিস সালামৰ যিটো মছজিদ আছিলে যিটো টেম্পল আছিলে তেওঁ বনাইছিলে সেইটো পুনৰ নিৰ্মাণ কৰিব পাৰে যিটো ইয়াৰ আগত ধ্বংস কৰি পেলোৱা হৈছিল আৰু ইয়াৰ পিছত ইহুদী সকলে ফেলেষ্টাইনত 400 বছৰলৈকে ৰাজত্ব কৰিলে বাট আকৌ ইহঁতৰ ওপৰত এনেকুৱা এটা ডাঙৰ শক্তিশালী হুকুমতে আক্ৰমণ কৰিলে যিয়ে 600 বছৰৰ বাবে ইহুদী সকলক ফেলেষ্টাইনৰ পৰা বাহিৰৰ ৰাস্তা দেখুৱাই দিলে দি গ্ৰেট ৰোমান এম্পায়াৰ আৰু বনি ইছৰাইলৰ ওপৰত ইমান জুলুম ইমান অত্যাচাৰ কৰিছে যে ইয়াৰ আগত কোনেও এনেকুৱা অত্যাচাৰ কৰা নাছিলে আৰু ইহুদী সকলে ইহঁতৰ লগত যুদ্ধ কৰাৰ চেষ্টা কৰিছিল কিন্তু ৰোমান এম্পায়াৰে হাজাৰ হাজাৰ ইহুদী সকলক কতল কৰি শহীদ কৰি পেলাইছিল আৰু ইমান বেয়া দুৰৱস্থা হৈ গল যে ইহুদী সকলে অৱশেষত পলায়ন কৰি গুফা সুৰংগত লুকাব লগা হ'ল আৰু ৰোমান এম্পায়াৰে বাইতুল মুকদ্দাছ যিটো প্ৰথমতে হযৰত সুলাইমান আলাইহিস সালাম আৰু পিছত জুলকাৰনাইনে বনাইছিল একেবাৰে ধ্বংস কৰি বৰবাদ কৰি পেলালে ৰোমান এম্পায়াৰে ফেলেষ্টাইনত 600 বছৰ ৰাজত্ব কৰিলে কিন্তু 600 বছৰ পিছত ৰোমী সকলে এনেকুৱা এটা ভুল কৰিলে যিটো ভুল তেওঁলোকে ভুলতো কৰাৰ প্ৰয়োজন নাছিলে সেই সময়ত আৰবত বহুত তীব্ৰ বেগত চলি থকা এটা নতুন ধৰ্ম ইছলামৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব চেষ্টা কৰিলে কিন্তু ইছলাম ধৰ্ম আৰু খিলাফত ইমান সোনকালে চাৰিওফালে আগবাঢ়ি আছিল যে কিছু বছৰৰ ভিতৰতে ৰোমান আৰু পাৰ্চিয়ান এম্পায়াৰ দুয়োটাকে পৰাজয় কৰি ফাতে হাসিল কৰিলে যাৰ পিছত হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু দ্বিতীয় খলিফা আৰু দুনিয়াৰ সকলোতকৈ শক্তিশালী বাদশাহ বনি গল যাৰ সাম্ৰাজ্য আলেকজাণ্ডাৰ দা গ্ৰেট তেওঁতকৈও বহুত ডাঙৰ আছিলে বেছি আছিলে অৱশেষত মুছলমান সকলে ৰোমান এম্পায়াৰক ফাতেহ কৰি জয় কৰি জেৰুসালামৰ দৰজালৈকে গৈ পালে আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰথমতে কৈ গৈছিল যে মুছলমান সকলে এদিনাখন জেৰুসালাম নিশ্চয় ফাতেহ কৰিবই এতিয়া মুছলমান সকলৰ হাতত দুটা অপচন আছিল যে জেৰুসালামক একেবাৰে ধ্বংস কৰি দিয়া হোক নাইবা ইয়াক সুইচ মহাসিৰা কৰি লোৱা হোক অৱশেষত 6 মান্থছ পিছত জেৰুসালামৰ গভৰ্ণৰ সেফ্ৰুনিয়াছে ক'লে যে মই অকল এটা শৰ্ততে জেৰুসালামক মুছলমানৰ হাতত তুলি দিব পাৰিম যে মুছলমান সকলৰ বাদশাহ আমিৰুল মুমিনিন হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু তেওঁ নিজেই আহি কেনে মোক লগ ধৰিব লাগিব সো তেতিয়া খালিদ বিন ওয়ালিদ ৰাদিয়াল্লাহু তাআলা আনহুৱে ভাবিলে যে হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু আমিৰুল মুমিনিন তেওঁক ইমান দূৰৰ পৰা মাতি আনি কষ্ট দিয়াতকৈ মই নিজেই উমৰ হাজি কেনে যাওঁ কাৰণ খালিদ বিন ওয়ালিদ ৰাদিয়াল্লাহু তাআলা আনহুৰ এপিয়াৰেন্স একেবাৰে সেম হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ দৰে আছে আৰু দুজনৰ হাইট অলমোস্ট 7 ফিট আছিল কিন্তু হিহঁতৰ মাজৰ কোনোবা এজনে প্ৰথমতে আমিৰুল মুমিনিন হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুক লগ পাইছিল তেওঁক চিনি পায় সো তেওঁ চিনি পালে ক'লে যে এওতো কোনো মতেই হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু হবই নোৱাৰে সো তেতিয়া মজবুৰ হৈ খালিদ বিন ওয়ালিদ ৰাদিয়াল্লাহু তাআলা আনহুৱে হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুক মাতিব বাধ্য হ'ল সেফ্ৰুনিয়াছে ফুল লাক্সাৰি গোল্ড এণ্ড সিলভাৰৰ কাপোৰ শাহী পোশাক পৰিধান কৰি সাজু হৈ আছে কাৰণ সেই সময়ৰ সকলোতকৈ শক্তিশালী বাদশাহ আমিৰুল মুমিনিন মুছলমান সকলৰ আমিৰ হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু তেওঁক লগ কৰিব আহি আছে কিন্তু সেফ্ৰুনিয়াছে আৰু গোটেই জেৰুসালামে এই দৃশ্য দেখি চক হৈ গল যে বাদশাহৰ গোলাম উত্তৰ পিঠিৰ ওপৰত বহি আছে আৰু বাদশাহ তেওঁ নিজেই একেবাৰে সাধাৰণ পোশাক পৰিধান কৰি খুজ কাঢ়ি আহি আছে সকলোৱে আচৰিত হৈ পৰিল কাৰণ ইয়াৰ আগত যিমান বাদশাহে জেৰুসালামক ফাতেহ কৰিব আহিছিল সকলোৱে বিশাল অস্ত্ৰ আৰু সেনা বাহিনী লৈ কেনে আক্ৰমণ চলাইছিল আৰু তেজেৰে ৰাঙলি কৰি পেলাইছিল কিন্তু এতিয়া একমাত্ৰ এজন এনেকুৱা বাদশাহ আহিছে যোন আগৰ তিনিওজন বাদশাহতকৈও বহুত শক্তিশালী ডাঙৰ তথাপিও কেৱল মাত্ৰ এজন গোলামহে লৈ আহিছে এনেকুৱা দৃশ্য ইয়াৰ আগত কেতিয়াও
তেওঁলোকে দেখা নাছিল। হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ এনেকুৱা মহানুভৱতা দেখি কেনে ছাফৰুনিয়াছে জেৰুসালামক হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ হাতত গতাই দিলে আৰু তেওঁলোকে এইটো শৰ্ত ৰাখিলে যে ইহুদীসকলক যাতে জেৰুসালামত প্ৰৱেশ কৰিব দিয়া নহয়। কিন্তু হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে এইটো শৰ্ত মানি নললে আৰু সকলো ধৰ্মৰ মানুহৰ বাবে সম অধিকাৰ ৰাখি থলে আৰু এনেদৰে ইহুদীসকলক বাইতুল মুকদ্দাছত আহিব দিয়া হ'ল আৰু প্ৰথমবাৰৰ বাবে জেৰুসালাম হযৰতে ইব্ৰাহিম আলাইহিস সালামৰ ল'ৰা ইছমাইল আলাইহিস সালামৰ আউলাদৰ হাতত আহিল আৰু ইয়াৰ পিছত অলমোষ্ট 350 ইয়াৰ্ছ লৈকে জেৰুসালামত মুছলমান, খ্ৰীষ্টান আৰু ইহুদী তিনিওটা ধৰ্মৰ মানুহে একেবাৰে পিছ এণ্ড সুখ শান্তিৰে বসবাস কৰিব ধৰিলে। কিন্তু 350 ইয়াৰ্ছ বছৰ পিছত খ্ৰীষ্টানসকলে গোটেই ইউৰোপৰ পৰা সৈন্য গোট খুৱাই জেৰুসালামত আকৌ আক্ৰমণ চলালে আৰু সেই সময়ত মুছলমানসকলৰ নিজৰ মাজতে কাজিয়া চলি আছিল, যাৰ ফায়দা উঠাই ক্ৰুছেডাৰসকলে সহজতে জেৰুসালামক জয় কৰিব সক্ষম হ'ল আৰু জেৰুসালাম ফাতেহ কৰাৰ পিছত মুছলমান আৰু ইহুদীসকলৰ ওপৰত আনবিলিভেবল অত্যাচাৰ চলালে আৰু হাজাৰ হাজাৰ ইহুদী আৰু মুছলমানক শ্বহীদ কৰি পেলালে। মছজিদ আৰু চিলিকবোৰকো ভাঙি পেলালে আৰু হিষ্টৰীত লিখিছে যে ক্ৰুছেডাৰসকলে মুছলমানৰ তেজেৰে ৰাঙলী কৰিছিল। ইভেন মছজিদে আকছাকো মছজিদৰ পৰা এটা পেলেচ অৰ্থাৎ মেহেল হিচাপে সলনি কৰি পেলাইছিল। ইহুদীসকলৰ মহিলা আৰু বাচ্চাসকলে নিজৰ প্ৰাণ বচাই চিনাগগত নিজকে বন্দী বনাই ৰাখিছিলে, কিন্তু ক্ৰুছেডাৰসকলে তাতো এৰি দিয়া নাছিলে। তাত তেওঁলোকক জিন্দাই জ্বলাই দিছিলে, তাত জুই লগাই দিছিলে, যাৰ ফলত ইহুদীসকলৰ মহিলা আৰু বাচ্চা জিন্দাই জ্বলাই পেলাইছিল। আৰু এইখিনি কথা অকল আমিয়ে কোৱা নাই, বলকি এইটো এটা অথেন্টিক হিষ্টৰীৰ ভাগ হয়, যাক সকলো ইউৰোপিয়ান সকলেও মানি লয়। ইয়াৰ পিছত ক্ৰুছেডাৰসকলে জেৰুসালামত অলমোষ্ট 90 ইয়াৰ্ছ লৈকে হুকুমত কৰিলে, কিন্তু 90 বছৰ পিছত মুছলমান সকলৰ বহুত ডাঙৰ এজন বাদশাহ, যাৰ নাম হল চুলতান সালাহউদ্দিন আইয়ুবী। চুলতান সালাহউদ্দিন আইয়ুবীয়ে গোটেই মুছলিম দেশৰ পৰা, মুছলিম ৰাজ্যৰ পৰা ফৌজ জমা কৰি কেনে জেৰুসালামক ফাতেহ কৰি ললে আৰু তেতিয়া সকলোবোৰ খ্ৰীষ্টানৰ মনত বাছ এটাই ভয় সোমাই গল যে চুলতান সালাহউদ্দিন আইয়ুবীয়ে এতিয়া নিশ্চয় আমাৰ পৰা সোণৰ বদলা লব। কিন্তু চুলতান সালাহউদ্দিন আইয়ুবীও চেম হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ নিচিনাকৈ সকলো খ্ৰীষ্টানক মাফ কৰি দিলে। খ্ৰীষ্টানসকলে এই কথাৰ ওপৰত নিজে আচৰিত হৈ পৰিল আৰু চুলতান সালাহউদ্দিন আইয়ুবীক সুধিলে যে যেতিয়া আমি ফাতেহ কৰিছিলো তেতিয়া বহুত হত্যাৰ লীলা চলাইছিলো, কিন্তু আপুনি তেতিয়া চুলতান সালাহউদ্দিন আইয়ুবীয়ে ক'লে যে আই এম নট জিউছ মেন, আই এম সালাহউদ্দিন। সো এনেদৰে সালাহউদ্দিন আইয়ুবীয়ে আকৌ সকলোবোৰ ৰিলিজনক আজাদ কৰি দিলে আৰু মছজিদে আকছাক, যিটো ক্ৰুছেডাৰসকলে পেলেচ হিচাপে বনাই লৈছিলে, মেহেল বনাই লৈছিলে, তাক পুনৰ মছজিদৰ চকলত বনাই ললে আৰু তাত প্ৰথমবাৰ তেওঁ নামাজ আদায় কৰিলে। জেৰুসালাম যিমানবাৰ কোনোবা বাদশাহে ফাতেহ কৰিছে সকলোৱে তেজেৰে ৰাঙলী কৰিছে, অকল মুছলিম বাদশাহৰ বাহিৰে। মুছলমান বাদশাহবোৰে অকল পিছ আৰু আমানৰ সৈতে ফাতেহ কৰিছে। সালাহউদ্দিন আইয়ুবীৰ পিছত পুনৰবাৰ সকলো ইব্ৰাহিমিক ৰিলিজিয়নছ একেলগে সুখ শান্তিৰে জেৰুসালামত 800 বছৰলৈকে বসবাস কৰি থাকিল। কিন্তু 800 বছৰ পিছত আৰু আজিৰ পৰা অলমষ্ট 100 বছৰ আগত